পুৰি কুকুৰা ধুনীয়া মল এই মলটোৰ নামটো কি আছিলে মোৰ নেকি আৰু এইটো ধুনীয়া এটা ডাঙৰ চিনেমা হল নজৰুল ধুনীয়াকৈ সজাই ৰাখিছে হেল্ল' এভৰিৱান গুড ইভিনিং কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰো ভালেই আৰু পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আমি এতিয়া ওলাই আছোঁ মুভি চাবৰ যাবৰ কাৰণে য়শোদা আমি যাম এতিয়া নজৰুল তীৰ্থত মুভি চাবৰ কাৰণে আৰু য়শোদা মুভিখন ভাল হৈছে বুলি কোৱা শুনিছোঁ মানে ৰিভিউ ভালেই আহিছে গতিকে আমি যাম তিলক আৰু মই এতিয়া যাবলৈ ওলাইছোঁ আৰু আমি তিলকে ইয়াৰ ৰেডি হৈ আছে ডিম বইল কৰিছিলে ঠিক হেৰি কৰি আছে মানে গুচাই আছে ডিমৰ বাকলি এতিয়া আমি খাম আৰু খাই পেলানি যাম যাই পেলানি আপোনালোকক পুনৰ তাত লগ পামগৈ চিনেমা হলত আৰু আমি অৱশ্যে যাওঁৱেই আগতে যেতিয়া আমি আছিলোঁ ইয়াত মই যেতিয়া বিয়া পতা নাছিলোঁ তেতিয়াও আমি তেতিয়া যাওঁ চাবলৈ ভাল লাগে ভাল ভাল মুভি আহি থাকে মানে চাই ভাল লাগে আৰু চিনেমা হলত মুভি চোৱাৰ আপোনাৰ আমোদটো খুবেই বেলেগ হয় গতিকে আজিও যাওঁ বহুত দিনৰ মূৰত ওলাইছোঁ কিন্তু বহুত দিন যোৱাই নাই আমি চাবৰ কাৰণে আৰু গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো যদি ভাল পাই চাই তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো বজাই দিব আৰু মোৰ চেনেলত যিসকল নতুন হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইফালে তিলকে এয়া কাটি আছে ডিম কাটি আছে আমি খাই যাম এতিয়া খাই পেলানি ওলাই যাম আৰু এতিয়া চাই থাকক আপোনালোকে আশা কৰিম চাই ভিডিঅ'টো আপোনালোকে খুব এনজয় কৰিব পাৰিব ৰিভিউটো ক'ম বাৰু য়শোদা মুভিৰ চাই পেলানি লওঁ তাৰপিছত মই আপোনালোকক জনাই আছোঁ যদি আপোনালোকৰ ওচৰত আহিছে মুভিখন তেতিয়াহ'লে আপোনালোকে চাবলৈ যাব পাৰিব যদি ভাল হয় গতিকে ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক হাই এভৰিৱান আমি আহি আছোঁ পূৰা অন্ধকাৰ ভালেই তিলক আমি দুটা এতিয়া খোজকাঢ়িয়ে যাম আৰু পামগৈ খোজকাঢ়ি গ'লে ভাল লাগে অঁ আৰু আমি খোজ তেনেকৈ কঢ়া নহয়েই ন ৰুমতে থকা হয় সেইকাৰণে খোজকাঢ়ি গৈ আছোঁ আৰু তো চাই থাকক আপোনালোকে তাত গৈ পেলাই লগ পাই আছোঁ আৰু এয়া ওলাই আহি পেলাই কালিমা মন্দিৰ আছে তো গতিকে এইখিনিতে সেৱা এটা কৰি লৈছোঁ আৰু আপোনালোককো অকণমান দেখাই দিছোঁ আপোনালোকেও ভিডিঅ'ৰ যোগেৰে সেৱা কৰিব পাৰিব আৰু আমি এতিয়া খাম কটবেল আগতে খাইছোঁ বাৰু এতিয়া আকৌ খাওঁ ৰাস্তালৈ মিলি পাই গ'লোঁ তো এতিয়া খাম আৰু মই অৱশ্যে খাইছোঁ আগতে কটবেল ইয়াৰ মই ভিডিঅ'ও দিছিলোঁ কেনেকৈ বনায় কিন্তু এখেতে বেলেগ অলপ পদ্ধতিৰে বনাইছে আৰু খাই পেলাই খুব ভাল লাগে টেঙা লাগে টেঙা আৰু অকণমান চেনি দি দিয়ে চেনি টেঙা আৰু চেনিৰ যোনটো কম্বিনেশ্যন হয় টেঙা মিঠা টাইপৰ লাগে খাই খুব ভাল লাগে আৰু মই যিহেতুকে খাইছোঁ মোৰ ইমান খাবলৈ ইচ্ছাও যোৱা নাছিলে তিলকে খালে কাৰণ সি খোৱা নাই আগতে সেইটো কাৰণে মই ক'লোঁ যে এবাৰ খাইছোৱা বুলি তাৰ কাৰণে মানে দুটাৰ কাৰণে এটাই বনাবলৈ দিছোঁ আৰু ইয়াত তেখেতে বনাই দিছে ইয়াত মানে বেলটো ফালিব ফালি পেলানি দুটুকুৰা কৰি ফালি পেলানি ইয়াত এনেকৈ দি পেলানি তাত ধনিয়া জলকীয়া মছলা কিবাকিবি দি নিমখ দি পেলানি খুন্দি দিয়ে আৰু খুন্দি দিয়াৰ পিছত সেই বস্তুটো খাবলৈ দিয়ে অকল কটবেল বুলিয়ে নহয় যিকোনো আপুনি মধুৰি হওক তাৰপিছত কৰ্দৈ টেঙা হওক বহুত ধৰণৰ কিবাকিবি বস্তু বহুত বেলেগ ধৰণে বনাই দিয়ে খাই পেলানি খুব ভাল লাগে আৰু মই কৰ্দৈ টেঙা বিচাৰিছিলোঁ কিন্তু কৰ্দৈ টেঙা ইয়াতে পোৱা নাছিলোঁ সেইটো কাৰণে কটবেল খাওঁ বুলি যিহেতু তিলকে ক'লে সেইটো কাৰণে কটবেলকে বনাবৰ কাৰণে দিলোঁ আৰু
খাই দিছোঁ বেল খাই আহি আছোঁ এটা লৈছোঁ তিলকে খাই আছে এইফালে বেল খাইছোঁ দেই তিলকে খাই আছে আৰু মই খালোঁ অকণমান তাক দি দিলোঁ মই আগতে খাইছোঁ ই খোৱা নাই কাৰণে তাক দি দিলোঁ তো এতিয়া পামগৈ আৰু তো চাই থাকিব আপোনালোকে পকৰি পকৰি পকৰা ইয়াত খাই লওঁ ইয়াত গছৰ তলতে বহি খাই আছোঁ খাই পেলাই যাম আগে খোৱাটো মেইন সেইকাৰণে খাই লৈছোঁ বাকী তিনিটা হেনো খাই লোৱা ইয়াত 6 টকা ধৰিছে আৰু এইটো এটা ধুনীয়া মল এই মলটোৰ নামটো কি আছিলে মোৰ নে কি হাইপাৰ মাৰ্ট ধুনীয়া আমি ইয়ালৈ আহিছোঁ তিলকে পইচা উঠাব ইয়াতে আছে আপোনাৰ KFC আছে খাব বুলিলে কিবা কিবি খাব পাৰিব আৰু এইফালে বেকগ্ৰাউণ্ডটো কিমান ধুনীয়া একদম এয়া মানুহবিলাকে খাই আছে উঠাও বুলি আহিছে এতিয়া পইচা উঠাব উঠাই পেলাইনি আমি যাম মুভি ইয়াৰ কাষতে লাগি আছে আৰু তালৈ যাম চামগৈ এতিয়া প্ৰথমে ATMৰ পৰা আহি লওঁ পইচা নাই পইচা উঠাই লওঁ তাৰপিছত আকৌ যাম আমি মুভি চাবৰ কাৰণে চলে ধুনীয়া ধুনীয়া বস্তু কিবা ল'বা নেকি এতিয়া নলওঁ আমি আপোনালোকক যি লাগে তাকে পাব আৰু ঘৰৰ ৰেচন পাতিৰ পৰা আদি কৰি সকলো পাব কাপোৰ কানি ইয়াতে পাৰ্লাৰ আছে ATM আছে চব আছে আৰু ধুনীয়া এটা ডাঙৰ মল হয় তো এইটো ফালে তেওঁলোকে ATMত এতিয়া পইচা উঠাব তেওঁলোকে এতিয়া উঠাব এইটো লিফ্টটো লৈ যাব পাৰে সেইফালে খোৱা বোৱা কিবা কিবি আছে আৰু আপোনালোকে খাওঁ বুলিলে খাবগৈ পাৰে এইটো কেফে কেক আছে হয়তো ইয়াতে আমিতো এতিয়া নাযাওঁ প্ৰয়োজন নাই যাবলৈ তাতে আৰু এইফালে এটা ধুনীয়া মল আৰু মানে ডাঙৰ ভাল মল আমি যিহেতু একো লোৱা নাই সেইকাৰণে এতিয়া সোমাই থকা নাই আৰু 8:30 পৰা যিহেতু মুভি শ্ব' আছে আৰু এইফালে ওলাই আহিলোঁ আৰু যিহেতু কিবা কিবি ল'লেও মানে আকৌ আপোনালোক এতিয়া কাউণ্টাৰত গৈ পেলাই ৰখি থাকিবগৈ লাগিব বহুত টাইম হৈ যাব এতিয়া 8:10 হৈ গ'ল সেইটো কাৰণে আমি একো বেছি দেৰি নাই কৰা পইচা উঠাইছোঁ আৰু আহিছোঁ এতিয়া যাম চিনেমা হললৈ চাবলৈ মুভি য়শোদা আৰু এইটো ধুনীয়া এটা ডাঙৰ চিনেমা হল নজৰুল তীৰ্থ আৰু ধুনীয়া এটা ধুনীয়াকৈ একদম ফুল চুল ৰুই থৈছে আৰু গছ ভালে আমি এতিয়া গৈ আছোঁ গৈ পেলানি আমি যাম আৰু মুভি চামগৈ আৰু 8:30 বজাৰ পৰা শ্ব' আছে টাইম অলৰেডি হৈ গৈছে ডাঙৰ এটা একদম হল এইটো চিনেমা হল বহুত ডাঙৰ হয় আৰু আপোনালোকে ইয়াত ধুনীয়া ধুনীয়া মুভি আহিলে মানে চাবলৈ আহিব পাৰে আমিতো আহিয়ে থাকোঁ বাৰু মই বহুত দিনৰ মূৰত আকৌ আহিছোঁ আগতেতো প্ৰায় চাওঁহি এতিয়া বহুত দিনৰ মূৰত আহিছোঁ ভাল লাগে ইয়ালৈ আহিলে কিবা এটা মনটো ধুনীয়াকৈ সজাই ৰাখিছে আমি চিনেমা হল আহি পাই গ'লোহি আৰু আমি এতিয়া ইয়াতে চাম অকণ দেৰি বহি লৈছোঁ টাইম হোৱা নাই যিহেতুকে আৰু ফুলা তিলক বহি আছে আৰু মুভি ষ্টাৰ্ট হ'বলৈ আৰু 15 মিনিট আছে যাম আৰু খোলা নাই তো চাই থাকক আৰু ভিডিঅ'টো আপোনালোকে মই পিছত ৰিভিউটো আপোনালোকক ক'ম বাৰু তো চাই থাকক
মোৰ ফটো কেনেকুৱা এইবিলাক এনেকৈ ধুনীয়াকৈ ৰুই থৈছে। এতিয়া ষ্টাৰ্ট হ'ব আৰু গৈ আছোঁ আমি ভিতৰত সোমাইছোঁ আৰু ভিডিঅ' কৰিবলৈ এলাও আছে নাই মই কৰিছোঁ হয়। ইফালে পোষ্টাৰ লগাই থৈছে ধুনীয়া ধুনীয়াকৈ দৃশ্যম 2 এখন চাবলৈ আহিব লাগিব। আৰু সেই আখৰেৰে মানুহ এজন তেনেকৈ আৰ্ট কৰি ৰাখিছে। এইফালেও আপোনালোকে যাব পাৰে চাবলৈ মুভি চাবলৈ, কিন্তু তাত হোৱা নাই শ্ব' তলত, গতিকে আমি ওপৰলৈ যাব লাগিব। আমি লিফ্টেদি যাম আৰু এয়া আমি গৈ পাইছোঁগৈ। আৰু ইয়াতে ৱালতে আগৰ পুৰণা দিনীয়া এক্টৰ এক্ট্ৰেছ যিসকল আছে তেওঁলোকৰ ধুনীয়াকৈ ইয়াতে ছবি এনেকৈ দাঙি ধৰিছে, ৱালত লগাই ৰাখিছে এনেকৈ। বহুত ভাল লাগিছে দেখিবৰ কাৰণে। আৰু আমি এতিয়া সোমাম আৰু আপোনালোকক ফটোকেইখন অলপ দেখাই দিছোঁ। কোনোবাই নাম জানে নেকি জনাব তেওঁলোকৰ, মই ইমান বিশেষ নাজানো বাৰু। আমাৰটো কোনটো স্ক্ৰীন 3 নেকি? আৰু এইফালে আমি এতিয়া যাম বেলেগ ষ্টাইলত দেখাওঁ আমাৰটো। আৰু ইয়াত সোমাই দেখিলোঁ যে স্ক্ৰীনটো ইমানেই সৰু হয়, কাৰণ এইটো হেনো তেওঁলোকে নতুনকৈ বনাইছে, তো এইটো বহুত মানে সৰু হয় স্ক্ৰীনটো, ইমান ভাল নালাগিলে। তথাপিতো চালোঁ আৰু যিহেতু আমি গৈছোঁ যেতিয়া চাবই লাগিব। আমি বহি ল'লোঁ আৰামত, চিটকেইটা কিন্তু বহিবলৈ মজা লাগিছে কোমল কোমল। আৰু এতিয়া 2 মিনিট আছে আৰু ষ্টাৰ্ট হ'ব। আৰু বেছি মানুহ নাই বাৰু, চাই লওঁ আৰু চাই পেলাই জনাই আছোঁ আপোনালোকক। सर, इस तरफ से कोई गाड़ी नहीं गई है। तुम्हें यहाँ के कायदे कानून मालूम है? ये सब किसी को नहीं देखना चाहिए। अगर कोई देखेगा तो वो जिंदा नहीं बचेगा। আৰু আমি খাই লওঁ এতিয়া একাপ কফি। যা জলদি খোৱা, নহ'লে আন্ধাৰ হৈ যাব। ভাল ফাইট কৰিছে ন তাই? আৰু এতিয়া মই জনাম আপোনালোকক য়শোদা মুভিখনৰ ৰিভিউ। ইমান এখন ধুনীয়া মুভি, যদি আপোনালোকৰ ওচৰত আহিছে মুভিখন হলত, তেতিয়াহ'লে গৈ আপোনালোকে চাওকগৈ। কিয়নো আমি যি টি ধৰণৰ মুভি আমি চায়েই থাকোঁ,
কিন্তু এই মুভিখন ইমান ধুনীয়া, মানে ইয়াত কাহিনী আছে ধুনীয়া। আপোনাৰ সামান্থা যিজনী এক্ট্ৰেছ হয় তাই ইমান ধুনীয়া এক্টিং কৰিছে আৰু তাই ফাইটিংখিনি ইমান ধুনীয়া কৰিছে, মানে বহুত ধুনীয়া হয় মুভি। আৰু মুভিখনৰ এতিয়া ৰেটিং দিব যদি মই বিচাৰোঁ তেতিয়াহ'লে মই 10ৰ ভিতৰত 10 দি দিম। ইমান এখন ধুনীয়া মুভি। আমি নৰ্মেলি ছালমান খান মুভি হওক বা আপোনাৰ শ্বাহৰুখ খানৰ মুভি হওক আমি থিয়েটাৰত চাবলৈ যাওঁ, একদম দৌৰি ঢাপৰি যাওঁ চাবলৈ, কিন্তু এনেকুৱা মুভিবিলাক আমি সাধাৰণতে এৰি থৈ যাওঁ। কিন্তু তেনেকুৱা নহয়, এইখন মুভি বহুত ধুনীয়া এটা মেছেজ দিছে। আৰু আজিকালি যি দেখিছোঁ চাউথৰ মুভিবিলাকেই বেছিকৈ চলে, আৰু বলিউডৰ মুভি কিছুমান চাউথৰ মানে চিনেমাৰ পৰা কপিও কৰে। যেনেকৈ আপুনি এতিয়া দৃশ্যম 2খনেই চাব বা দৃশ্যম 1খনেই চাব, কপি কৰা হয়। বডিগাৰ্ডখন কপি কৰা হয়, তেনেকুৱা বহুতো মুভিয়ে কপি কৰে, মানে বহুত বুলি নহয়, প্ৰায় মুভি কপিয়ে কৰে। গতিকে চাউথৰ মুভিবিলাক আজিকালি বহুত চলে থিয়েটাৰত। গতিকে এই মুভিখন চাই মই আপোনালোকক ইমানেই ক'ব বিচাৰিম, মোৰ মুভিখনৰ কাহিনীটো কৈ নিদিওঁ, আপোনালোকে গৈ চাবগৈ, বহুত এটা ধুনীয়া মেছেজ পাব। আৰু মুভিখন চাই আপোনালোকৰ মানে এনেকুৱা নালাগিব যে আপোনালোকৰ পইচা কেইটকা এনেই। আৰু কেতিয়াবা নিজৰ মাইণ্ডটো ফ্ৰেছ কৰি ৰাখিবৰ কাৰণে মুভি চাবলৈ যাব লাগে, ভাল লাগে চাই, মইতো চাওঁগেই। আৰু এই মুভিখন চাই বহুতেই ভাল পালোঁ। আৰু আপোনালোকক পুনৰবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু চেনেলত যিসকল নতুন হয় তেওঁলোকেও ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ, গতিকে মই বহুতেই সুখী হ'ম যদি মোক আপোনালোকে আগবাঢ়ি যোৱাত সহায় কৰে। তেতিয়াহ'লে আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত অতি সোনকালে আহিম। গতিকে আজিলৈ তেনেহ'লে আহোঁ, বাই বাই, গুড নাইট।